হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া মূল দাবী মাননি বৃদ্ধিৰ প্ৰসংগত আপোনালোকলৈ আগবঢ়াইছোঁ আজিৰ এই ভিডিঅ'। অসমৰ ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বত অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবীত ৰাজ্যত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ ফলত অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ চৰকাৰী কৰ্মচাৰী স্বীকৃতি নিদিয়ালৈকে অংগনবাড়ী কৰ্মীৰ মাহিলী মাননি 12,000 টকা আৰু সহায়িকাসকলৰ মাহিলী মাননি 10,000 টকা আদায়ৰ বাবে সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ পৰা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা অসম চৰকাৰৰ বাজেট অধিৱেশনত অহা 12 ফেব্ৰুৱাৰীত বিধানসভাত দাখিল কৰিবলগীয়া ৰাজ্য চৰকাৰৰ বাজেটত অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ঘোষণা কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অসমৰ 10খন ঠাইত মহাবিক্ষোভ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। লগতে অহা 9 ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ বৰপেটা ছায়াৰাম হাইস্কুলৰ খেলপথাৰত মহাবিক্ষোভ কাৰ্যসূচীৰ আহ্বান কৰা হৈছে আৰু উক্ত মহাবিক্ষোভ কাৰ্যসূচীৰ সফল কৰিবলৈ অহা 9 ফেব্ৰুৱাৰীত কেন্দ্ৰ বন্ধ ৰাখি বৰপেটাৰ মহাবিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সকলো অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক বৰপেটা জিলাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বই আহ্বান জনাইছে। অংগনবাড়ী কৰ্মী, সহায়িকাসকলে নিজৰ কৰ্মৰ বিনিময়ত পাবলগীয়া উপযুক্ত মাহিলী মাননি আদায় কৰাৰ বাবে যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ উজান বজাৰস্থিত সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছে, তাত সেই ধৰ্ণা কাৰ্যসূচীত অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ অংশগ্ৰহণে নিজৰ প্ৰাপ্য আদায়ৰ বাবে চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰি আছে তাক লৈ চৰকাৰৰ যেন কোনো ভক্ষেপ নাই। আমি ভাবোঁ যে দেশৰ এই পৰিস্থিতিত সকলো কৰ্মী, সহায়িকাই নিজৰ প্ৰাপ্য আদায় কৰাৰ যুঁজত ঐক্যবদ্ধভাৱে যুঁজ দি চৰকাৰৰ পৰা প্ৰাপ্য আদায় কৰাত সফল হওক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ।